बाक्सायाव फिन मैदेरनि उदखार मैदेरनि गाग्लोबनायाव दुखुनांथावै गंसे नखरा सिलिंखार खुनुरुखुम नखरनि सुबुङा रैखा मोननो हायो। बाक्सा जिल्लानि सिङाव थानाय इन्डो भुटान सीमा ओनसोलाव हरनि समाव मैदेरनि उदखारखौ लानानै गोजोन गैयै थासारि जानानै दङ। उन्दुनो जानो लोंनो थानो जोबोद गाज्रि थासारिजों भुगिनांना दङ बे ओनसोलनि सुबुंफोरा। बेबादिनो बे ओनसोलाव थांनाय मोनानि 3 रिंगासोआव हाग्रानि मैदेरा गामियाव हाबनानै रेबाति केरल मुंनि सासे सुबुंनि नखराव गाग्लोबफैदों। गाग्लोबफैनानै न'खौ सिलिंखार खालामलांनायजों लोगोसेनो माइ माइरं गासिबो जानानै सिलिंखार खालामलाङो। नाथाय नखरनि सुबुङा खुनुरुखुम खैफोदनिफ्राय बारग'नो हायो। मिथिहोनाय बादिब्ला हाग्रा बिफाननो रैखाथि आरो हेफाजाबनि थाखाय खौरां हरदोंमोनब्लाबो हाग्रा बिफाननि मावथिफोरा जेबो गोख्रों राहा लायाखै। खहा जानांनाय नखरनि दुखुथिया बिगुमाया खौरांगिरिनि सिगाङाव मा फोरमायखो फै जों आबुङै मिथिना लानि। मोर नाम रेवती खारेल ক'ত ঘৰ मोर भूटान खुटी गाँव কি হৈছিল ঘটনা ঘটনা ৰাতিপুৱা 3:30 বজাত হাতী আহি কিনে ঘৰটো ভাঙাই দিছে। কেইটা আছিল হাতী হাতী এটা আছিল। কি অনিষ্ট কৰিছে অনিষ্ট 2-4 বস্তামান ধান আছিল এইটো খাই শেষ কৰি দিছে। দালি আছিল অলপ চলপ ঘৰৰ কাৰণে ৰাখাটো এইটো আৰু নাই আৰু আটা চাটা নাই বাচন বৰ্তনবিলাক চব ভাঙাই দিছে এইটো আৰু তেওঁলৈ বহুত চেষ্টা কৰিছে আৰু নাযায় নেটেৰে হাতীটো আৰু একদম এনেকুৱা আছে আৰু ৰাতিটো বিৰাট কষ্ট কৰিয়ে আৰু পাৰ কৰি আছে আৰু 4জনীয়া পৰিয়াল সৰু সৰু আছে ল'ৰা ছোৱালী মই আৰু গাৰ্জেনটো এটাই আৰু তাৰ মানে টোপনিও নাহে ৰাতভৰ হাতী আহিয়ে থাকে সদায় আহে হাতীটো। বন বিভাগৰ একো নাই আৰু ইয়াতে মানে গুৰুত্ব একো নাই বন বিভাগৰ। আমাৰ কোনো আশাই নাই আৰু কিবা কৰিব ইফালে হাতীৰ মানে কিবা সুবিধা কৰি দিব এইটো মানে আজিলৈকে সুবিধা একো পোৱা নাই বন বিভাগ। চৰকাৰক এইটো আহ্বান কৰিছোঁ অলপ কিবা সুবিধা দিব বুলি আশা ৰাখি কিনে এইটোৱে আৰু কি ক'ম চৰকাৰ কায়ো অহা নাই গাঁওবুঢ়া অহা নাই গাঁওবুঢ়া খবৰ দিছিলোঁ অহা নাই। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্টৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।